Hello friends, মই শংকৰে আপোনালোকক স্বাগত জনাইছো আপোনালোকৰ মৰমৰ ইউটিউব চেনেল চিৰ জুগমিয়ালৈ। এই পৃথিৱীখনৰ আন এটা নাম হৈছে ৰহস্য আৰু এই ৰহস্যময় পৃথিৱীখনত বহুত ৰহস্য সোমাই আছে। তাৰে আমি আধা সংখ্যা এতিয়ালৈ গম পাইছো, গোটেইখিনি এতিয়ালৈ গম পোৱা হোৱা নাই। হয়তো আপোনালোকৰ জীৱনত বহুত সাপ দেখিছে, সৰু সাপ, ডাঙৰ সাপ, বহুত সাপ দেখিছে, কিন্তু আপোনালোকে জানে জানো পৃথিৱীৰ সবাতকৈ ডাঙৰ সাপডালৰ নাম কি? তো মই আজি আপোনালোকৰ আগত এই পৃথিৱীৰ সবাতকৈ ডাঙৰ সাপডালৰ বিষয়ে ক'বলৈ গৈ আছো। তো ভিডিওটো স্কিপ নকৰাকৈ শেষলৈ চাই থাকক। মই এই সাপডালৰ বিষয়ে সকলোখিনি আপোনালোকৰ আগত ক'ম। আৰু যদি মোৰ ভিডিওটোত আপোনালোক প্ৰথমবাৰ আহিছে তো তলত থকা ৰঙা ৰঙৰ সাবস্ক্ৰাইব বাটনটো ক্লিক কৰিব আৰু বেল আইকনটো অল কৰি দিব, তেতিয়া মোৰ সকলো ভিডিও আপোনালোকে প্ৰথমতে চাব পাৰিব। ঠিক আছে, বেছি দেৰি নকৰি আমি ভিডিওটো আৰম্ভ কৰোঁ। পৃথিৱীৰ সবাতোকৈ ডাঙৰ সাপডালৰ নাম হৈছে টাইটানোবোৱা। পৃথিৱীৰ এতিয়ালৈ আমি মাত্ৰ 15%হে কথা গম পাওঁ। যিমান ৰহস্য আছে তাৰে 15%হে গম পাওঁ, কিন্তু 85% এতিয়ালৈ আমি গম পোৱা হোৱা নাই। মানুহবিলাকে যেনেকৈ পৃথিৱীত চবতছে ডাঙৰ শাৰ্ক যোনটো আছে সেইটো যেনেকৈ থকা বুলি বিশ্বাস কৰে, মেগেলোডোনা যিটো থকা বুলি বিশ্বাস কৰে, ঠিক সেইদৰে বহুত মানুহে এই টাইটানোবোৱাটো মানে সাপডালো জীয়াই থকা বুলি বহুতেই বিশ্বাস কৰে। টাইটানোবোৱা পৃথিৱীত প্ৰথম থকাৰ প্ৰমাণ পাইছিল 2009 চনত। কলম্বিয়াৰ এখন ঠাইত এটা গৱেষণা দলে গৱেষণা কৰি থাকোঁতে তাৰে মাটিৰ তলত 14 মিটাৰ দীঘল এটা সাপৰ কংকাল পাইছিলে। যেতিয়া গৱেষণাকাৰীসকলে সেই সাপডাল পোৱাৰ পিছত ভালদৰে গৱেষণা কৰে, তেতিয়া গম পায় যে সেই সাপডালৰ 6 কোটি বছৰ পুৰণা আছিলে আৰু তাৰপিছত সেই সাপডালক নাম দিয়া হয় টাইটানোবোৱা বুলি। আৰু ইমান ডাঙৰ সাপ যে আগতে পৃথিৱীত আছিল, সকলোৱে দেখি মানে বহুত আচৰিত হৈ যায় যে ইমান ডাঙৰ এটা বিশাল দানৱ আকৃতিৰ সাপ যে পৃথিৱীত আগতে আছিল বুলি। 100 বছৰ আগৰ পৰা 2009 চনলৈ পৃথিৱীৰ সবাতোকৈ ডাঙৰ সাপডালৰ নাম আছিলে গাইকোণ্ডা। এই সাপডালৰ দীঘল আছিল 9 মিটাৰৰ পৰা 10 মিটাৰলৈ। এই গাইকোণ্ডা সাপডাল 4 কোটি বছৰ আগৰ পৰা পৃথিৱীত থকা বুলি কৈছিলে। আৰু এই সাপডাল যেতিয়া গাইকোণ্ডা দেখিছিলে, তেতিয়া বৈজ্ঞানিকসকলে ভাবিছিলে যে ইয়াতকৈ ডাঙৰ সাপ আৰু নাই। কিন্তু 2009 চনত যেতিয়া এই সাপডাল পালে, টাইটানোবোৱা পালে, তেতিয়া সকলো কথাবোৰ আগৰ কথাবোৰ মিছা বুলি প্ৰমাণিত হৈ গ'ল। এই টাইটানোবোৱাডালৰ ওজন আছিলে 1135 কেজি। অৰ্থাৎ মানে কি, এই সাপডালে এবাৰত 2টা মানুহ একেলগে খাব পাৰিছিল। টাইটানোবোৱাই সেই সময়ত ঘৰিয়াল আৰু কাছ খাইছিলে। সাপবিলাকৰ এটা লক্ষণ আছে বা এটা বৈশিষ্ট্য আছে কি, যেতিয়া বায়ুৰ উষ্ণতাটো বেছি হয়, যেতিয়া গৰম হয় উষ্ণতাটো, তেতিয়া সাপডালৰ আকৃতি আৰু ওজন বাঢ়ে। ইয়াৰ পৰা এইটোৱে গম পোৱা যায় যে বহুত বছৰ আগতে, বহুত কোটি কোটি বছৰ আগতে পৃথিৱীৰ উত্তাপ বহুত বেছি আছিলে। সেইবাবে টাইটানোবোৱা নামৰ বা গাইকোণ্ডা নামৰ বহুত ডাঙৰ ডাঙৰ সাপ মানে আগতে আছিলে। পৃথিৱীৰ মধ্যাকৰ্ষণিক শক্তিয়ে এই সাপক কোনো প্ৰভাৱ পেলাব নোৱাৰে, কাৰণ সাপডাল কেতিয়াও থিয় হ'ব নোৱাৰে। ই নিজে বাগৰি বাগৰি যাব পাৰে, কিন্তু থিয় হ'ব নোৱাৰে। সেইবাবে এই মধ্যাকৰ্ষণ শক্তিও সাপক আকৌ প্ৰভাৱ পেলাব নোৱাৰে। এতিয়া আপোনালোকৰ মনত এটা প্ৰশ্ন হ'ব পাৰে কি, এই টাইটানোবোৱা বা কলম্বিয়াত যিটো কংকাল পাইছিলে, তাতকৈ ডাঙৰ সাপ নাই নেকি পৃথিৱীত? বা তাৰ আগতেতো বহুত ডাঙৰ ডাঙৰ সাপ আছিলে। এতিয়া সেই প্ৰশ্নটোৰ উত্তৰটো এইটোৱে যে তাৰ আগলৈকে কলম্বিয়াত পাইছিলে 2009 চনত, কিন্তু তাৰ পিছত এতিয়ালৈ মানে কোনো ডাঙৰ সাপ, তাতকৈ ডাঙৰ সাপ পোৱা কোনো প্ৰমাণিত হোৱা নাই। টাইটানোবোৱা যে কেতিয়া পৃথিৱীৰ পৰা নাইকিয়া হৈছিলে, কিন্তু বৈজ্ঞানিকসকলে এতিয়ালৈ প্ৰমাণ দিব পৰা নাই। মানে এতিয়াও থাকিব পাৰে, এতিয়াও মানে আছে নে নাই সেইটো বৈজ্ঞানিকসকলে প্ৰমাণ দিব পৰা নাই। বৈজ্ঞানিকসকলে গৱেষণা কৰা পাইছিল যে যেতিয়া এই সাপটো কংকালটো পাইছিলে 6 কোটি বছৰ আগতে, মানে কি আগতে বহুত উত্তাপ আছিলে, তাৰ পিছত লাহে 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 পৃথিৱীৰ উত্তাপটো ঠাণ্ডা হ'ব ধৰিলে। ধৰাৰ লগে লগে এই সাপবোৰ নাইকিয়া হোৱা যোৱা বুলি বৈজ্ঞানিকসকলে গৱেষণা কৰি পাইছিলে। কিন্তু আজিৰ পৰা প্ৰায় 200 বছৰ আগৰ পৰাই গ্লোবেল ৱাৰ্মিঙৰ ফলত পৃথিৱীৰ উত্তাপটো লাহে লাহে বাঢ়িব ধৰিছে। এই উত্তাপ ফলৰ পৰা এটা কথাই ভাবিব পাৰি যে এতিয়াও টাইটানোবোৱা নামৰ বা যিকোনো নহওক বহুত ডাঙৰ ডাঙৰ সাপৰ জন্ম হ'ব পাৰে। কাৰণ এতিয়ালৈ গৱেষণা কৰি গম পাইছে যে পৃথিৱীৰ সবাতোকৈ ডাঙৰ সাপডালৰ ওজন হৈছে 14 মিটাৰ। কিন্তু 12 অক্টোবৰ 2011 চনত এডাল সাপ পাইছিলে, সাপডালৰ দীঘল আছিল 10 মিটাৰ। ইয়াৰ পৰা এইটো অনুমান কৰিব পাৰি যে সেই আগৰ টাইটানোবোৱা হওক বা বেলেগ কিবা সাপক মানে পৃথিৱীত আকৌ আহিব পাৰে বুলি। যোৱা প্ৰায় 80 বছৰৰ পৰাই পৃথিৱীত বহুত মানুহে দাবী কৰিছে যে বহুত ডাঙৰ ডাঙৰ সাপ দেখা পোৱা বুলি বহুতে দাবী কৰি আহিছে। 1539 চনত বেলজিয়ামৰ এজন সৈনিকে হেলিকপ্টাৰতে গৈ থাকোঁতে জংঘলৰ মাজত এডাল বহুত ডাঙৰ সাপৰ ফটো লোৱা বুলি দাবী কৰিছিল। আপোনালোকে এই ফটোখনত দেখিছে যে হেলিকপ্টাৰৰ পৰা ফটোখন লোৱাৰ পিছতো সাপডাল কিমান দীঘল দেখা গৈছিল। এই সাপডাল প্ৰায় 61 মিটাৰ দীঘল হ'ব বুলি সেই সৈনিকসকলে, বেলজিয়ামৰ সৈনিকসকলে
দাবী কৰিছিল। যদি সঁচাকৈ 61 মিটাৰ দীঘল হয় তেতিয়াহ'লে টাইটানোবোৱাতকৈও 4 গুণে ডাঙৰ হ'ব। ঠিক সেইদৰে এজন ইতিহাসবিদ মাইক ডেছে তেওঁ দাবী কৰিছিল যে তেখেতে এডাল 45 ফিট দীঘল সাপ মাৰিছিল বুলি, আৰু সেই সাপডাল মাৰাৰ পিছত তেখেতে সেই সাপডালৰ ফটো বহুত বেলেগ বেলেগ গৱেষণা দললৈ পঠাইছিলে, কিন্তু সেই ফটোখনত সেই সাপডালৰ কিমান দীঘল ভালদৰে অনুমান কৰিব পৰা নাছিলে, আৰু সেইবাবে তেখেতৰ সেই দাবীটো অস্বীকাৰ কৰিছিল। বৰ্তমানলৈ প্ৰমাণ পোৱা হোৱা নাই যে এতিয়াও এই টাইটানোবিয়া বা এতকৈ ডাঙৰ সাপ বৰ্তমানলৈ এতিয়ালৈ পাইছে বুলি, কিন্তু কি থাকিব পাৰে। আপোনালোকে কি ভাবে যে এতিয়াও সেই টাইটানোবিয়া হওক বা বহুত ডাঙৰ সাপ জীয়াই আছে বুলি? কমেণ্ট কৰি জনাব যদি আপোনালোকে ভাবে যে টাইটানোবিয়া হওক বা বেলেগ কিবা ডাঙৰ সাপ যে জীয়াই আছে। তো যদি ভিডিঅ'টো ভাল লাগিছে তো লাইক কৰিব, আৰু চিৰজুগমীয়া চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব যিমান পাৰে। তো ঠিক আছে, নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ।